हेलो गाइस हुंटू सागर टेक चैनल सकलोके स्वागतम जनाइছো আজি এটি অন্য ভিডিও লৈ আজি আপোনালোকক নাৰ্জো বা ৰিয়েলমি নাৰ্জো আৰু লগতে ৰেডমি বা বিভিন্ন মোবাইলৰ এটা খুব প্ৰবলেম দেখুৱায় ফোন আহিলে আপোনাৰ স্ক্ৰিনত শো নকৰে একোৱে নোলায় আৰু সেই সলিউশনটো আপোনালোকে কেনেকৈ ঠিক কৰিব তাৰ বিষয়ে জনাম তো ভিডিওটো চাই থাকিব আৰু ভিডিওটো যদি কোনোবাই নতুন কৈ চাইছে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো লেটস গো ভিডিওটো আৰম্ভ কৰো আৰু চাই থাকো প্ৰথমতে আপোনালোকে এনেকৈ সেটিংত যাব মই মোৰ মোবাইলৰ স্ক্ৰিনত আপোনালোকক দেখাই আছো সেটিংত আহিছো সেটিংত আহি আপোনালোকে তলত আহিব চাই থাকক আপোনালোকে ফলো কৰিব মোৰ স্টেপ বিলাক তেতিয়া খুব সহজে বুজিব পাৰিব আপোনালোকে সেটিংত আহিব সেটিংত আহি এডিশনাল সেটিংত নহয় অলপ ভুল হৈ গৈছে একো নাই আপোনালোকে আহিব এপছ মেনেজমেন্ট তাত আহি আপোনালোকে ক্লিক কৰিব এপছ লিষ্ট ইয়াত ক্লিক কৰাৰ লগে লগে নতুনকৈ এখন ইনচাৰ্ট লাভ আৰু ইয়াতে আপোনালোকে পাব ফোন দেখুৱাই আছো আপোনালোকক কোড কেনেকৈ কি কৰিব লাগিব চাই থাকক ইয়াত ফোন দেখিছে ন ফোনত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে মেনেজ নটিফিকেশনত ক্লিক কৰিব ইয়াত ক্লিক কৰি এলাউ কৰিব নটিফিকেশন কৰি আপোনালোকে দেখিছে নহয় মোবাইলৰ নিচিনা দুটা লোগো আছে আৰু তাত দুবাৰ ক্লিক কৰি দিব দেখিছে মোৰ ষ্টেপখিনি ফলো কৰিব এনেকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে আপোনাৰ নটিফিকেশন বাবুল লিখা আছে তাত যদি আপোনাৰ অফ আছে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলটো অলৰেডি ঠিক হৈ গৈছে আপোনাৰ আগতে যেটো সমস্যা আছিল সেই সমস্যাটো আপোনাৰ সম্পূৰ্ণ সলভ কাৰণ যেহেতুকে প্ৰায় মোবাইলকে দেখিছে আপোনালোকে স্ক্ৰিনত নাম ফোন আহিছে আৰু ফোনটো শো কৰিছে হেতু কাৰণে কি হয় আপোনালোকে এই সেটিংখিনি কৰি আপোনালোকে এই মোৰ ভিডিওটোৰ দ্বাৰা বিশেষ জানিব পাৰিব আৰু আপোনালোকে মোৰ ভিডিও নতুন ভিডিও পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেহেতুকে মই এই আপোনালোকৰ মোবাইলৰ প্ৰত্যেকটো সমস্যা লৈ আপোনালোকৰ মাজলৈ আহিম তো আজিলৈ বাই বাই এণ্ড থ্যাংক ইউ সো মাচ সকলোকে বহুত ধন্যবাদ জয় আই অসম।